চৰকাৰী চাকৰি নাই বুলি সন্তান জন্ম দিয়া নাই তেওঁলোকে ইমিডিয়েটলি সন্তান জন্ম দিব লাগে চৰকাৰী চাকৰি নাই বুলি সন্তান জন্ম দিয়া নাই তেওঁলোকে ইমিডিয়েটলি সন্তান জন্ম দিব লাগে যাৰ যাৰ বিয়া হোৱা নাই আজি চাকৰিৰ পিছত তুৰন্ত উইদিন 1 ইয়াৰ বিয়া পাতিব লাগে ঠিক আছে এক বছৰতকৈ দেৰি কৰিব নালাগে আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকে বিয়া পাতোতে 30 বছৰ লগাই দিয়ে ল'ৰা ছোৱালী ডাঙৰে নহয় চাকৰি ৰিটায়াৰমেণ্ট হোৱালৈকে মই ঠিক কথা কৈছো নে না কোনোবা এজন ল'ৰা ইয়াত আহাৰ লগে লগে কৈছে জয় আই অসম মোৰ খুব ভাল লাগিছে শুনি বাগৰুম্বাৰ প্ৰদৰ্শনত তেখেতে ভাগ ল'ব আমাৰ প্ৰায় 8ৰ পৰা 10,000 শিল্পীয়ে সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা প্ৰদৰ্শন কৰিব আৰু এই প্ৰদৰ্শন বা এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া 17 তাৰিখে বিয়লি গুৱাহাটীত আহি উপস্থিত হ'ব আৰু অসমৰ সাংস্কৃতিক জীৱনৰ এটা আপুৰুগীয়া সম্পদ বাগৰুম্বাৰ প্ৰদৰ্শনত তেখেতে ভাগ ল'ব আমাৰ প্ৰায় 8ৰ পৰা 10,000 শিল্পীয়ে সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা প্ৰদৰ্শন কৰিব আৰু এই প্ৰদৰ্শন বা এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অংশগ্ৰহণ কৰিব নিশা প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীৰ 1 নম্বৰ ৰাজ্যিক অতিথিশালাত থাকিব পিছদিনাখন ৰাতিপুৱা 11 বজাত কলিয়াবৰৰ মৌচন্দা পথাৰত তেখেতে এখন ৰাজহুৱা সভাত ভাগ ল'ব এই ৰাজহুৱা সভাতে তেখেতে কলিয়াবৰৰ পৰা বোকাখাতলৈ 34.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিকল্প পথ হিচাপে এখন ফ্লাইঅভাৰ যাক আমি এলিভেটেড কৰিডৰ বুলি ক'ম সেই এলিভেটেড কৰিডৰৰ তেখেতে আধাৰশিলা স্থাপন কৰিব এই এলিভেটেড কৰিডৰটো নিৰ্মাণৰ বাবে ইতিমধ্যে আমাৰ ইউনিয়ন কেবিনেটে 6,957 কোটি টকা অনুমোদন কৰিছে ৰাজ্য চৰকাৰে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে আৰু নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়ায়ো নিবিদাৰ প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত পৰ্যায়লৈ লৈ গৈছে এই এলিভেটেড কৰিডৰটো নিৰ্মাণ হোৱাৰ লগে লগে কাজিৰঙাত বানপানীৰ সময়ত যি বন্য জীৱ জন্তুৰ গাড়ীৰ খুন্দাত বা দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিলে সেই ঘটনা এক প্ৰকাৰ নোহোৱা হ'ব কিন্তু ইয়াৰ যিটো আটাইতকৈ সুফল আমি পাম সেইটো হৈছে ডিষ্টেন্স বোকাখাতৰ পৰা কলিয়াবৰ পাবলৈ যেহেতু কাজিৰঙাত স্পীড লিমিট আছে এখন গাড়ী চলালে বা গাড়ী গ'লে ইট টেক্স 1 hours and 15 minutes যদি আজি নুমলীগড়ৰ পৰা আপোনালোকে আহে আৰু জখলাবন্ধা পাব খোজে 1 ঘণ্টা 15 মিনিট লাগিব এই এলিভেটেড কৰিডৰ হোৱাৰ লগে লগে আমি 20 মিনিটত জখলাবন্ধাৰ পৰা আমি বোকাখাত যাব পাৰিম ইয়াৰ ফলত যোৰহাট আৰু গুৱাহাটীৰ দূৰত্ব 4.5 ঘণ্টা 4 ঘণ্টালৈ হ্ৰাস পাব ইয়াত আমি বহুতে অকল এলিভেটেড কৰিডৰ বুলি ভাবি আছোঁ বাট এলিভেটেড কৰিডৰটোৱে ডিষ্টেন্সটো নোহোৱা কৰি পেলাব কাৰণ এতিয়া আমি তলত যেতিয়া যাওঁ আমাৰ স্পীড লিমিট আছে 40 কিলোমিটাৰ 40 কিলোমিটাৰৰ ওপৰত কোনো গাড়ী যাব নোৱাৰে ওপৰেদি যোৱাৰ লগে লগে আমাৰ 34 কিলোমিটাৰ এলিভেটেড কৰিডৰ মেক্সিমাম 22 মিনিটছত আমি পাৰ হ'ব পাৰিম কাৰণ গোটেই এলিভেটেড কৰিডৰত কোনো জাংচন নাথাকে সোঁৱে বাৱে আমি যাব নোৱাৰোঁ ই খালি ষ্ট্ৰেইট যাব আৰু মাজত কোনো ইণ্টাৰছেকশ্যন নাথাকে আৰু যিহেতু মাজত ইণ্টাৰছেকশ্যন নাথাকে গাড়ী একেবাৰে স্পীডত যাব পাৰিব ডিব্ৰুগড় গুৱাহাটী শিৱসাগৰ গুৱাহাটী যোৰহাট গুৱাহাটীৰ মাজত ই ডিষ্টেন্সটো একেবাৰে কমাই দিব বোকাখাতৰ পৰা ৰাতিপুৱা 7টা বজাত গুৱাহাটীলৈ আহিলে 10:30 বজাত গুৱাহাটী পাম অফিচ কৰি 4টা বজাত আমি ঘূৰি গ'লে 7টা বজাত আমি বোকাখাত গৈ পাই যাম যিটো ধৰণে এই গোটেই প্ৰজেক্টটোৱে আমাক সহায় কৰিব আৰু আমাৰ অসমত ইয়াৰ আগতে ইমান ডাঙৰ মেগা প্ৰজেক্ট অকল মাত্ৰ এটা ষ্ট্ৰেচৰ কাৰণে ইমান ডাঙৰ মেগা প্ৰজেক্ট এখন এলিভেটেড কৰিডৰৰ কাৰণে
6,957 crore এই আগত কেতিয়াও অনুমোদন হোৱা নাছিল ইয়াৰ উপৰিও এতিয়া কাজিৰঙালৈকে যোৱা গাড়ী বা যোনে কাজিৰঙাৰ সৌন্দৰ্য চাই পাৰ হ'ব খুজিছে তেওঁলোক গতানুগতিক ৰাস্তাটো দি গৈ থাকিব পাৰিব বহুতে ভাবিব পাৰে যে এলিভেটেড কৰিডৰ হ'লে তলৰ ৰাস্তাটো বন্ধ হৈ যাব নেকি তলৰ ৰাস্তাটো বন্ধ নহয় আজি যেনেকৈ আছে তেনেকেই থাকিব খালি ট্ৰাক কাজিৰঙাৰ মাজেদি নাযাব সি ওপৰ দি যাব বাছ বা গাড়ী কোনোবাই যদি কাজিৰঙাৰ সৌন্দৰ্যটো চাই লাহে 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 যাব খোজে তাতো কোনো বাধা নাই ই বিকল্প ৰাস্তা হ'ব এটা ৰাস্তা বন্ধ কৰি আৰু এটা নহয় ইট ইজ জাষ্ট এ অল্টাৰনেটিভ ৰোড যাতে মানুহে দুইটা ৰাস্তা ব্যৱহাৰ কৰি থাকিব পাৰে আজি আমি আৰু এটা অত্যন্ত আমাৰ বাবে আনন্দৰ খবৰ ভাৰতৰ প্ৰথম বন্দে ভাৰত স্লিপিং ট্ৰেইন যিখন শুই পেলাই যাব পাৰে বন্দে ভাৰত ট্ৰেইন কলিকতা আৰু গুৱাহাটীৰ মাজত চলিব স্লিপাৰ ট্ৰেইন সেই ট্ৰেইনখন 17 তাৰিখে কলিকতাৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব কিন্তু ক'ত চলিব বিটুইন গুৱাহাটী এণ্ড কলিকতা আমি গুৱাহাটীত থাকিম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কলিকতাৰ পৰা ইনগ্ৰেট কৰিব কিন্তু 18 তাৰিখে তেওঁ আমাক আৰু দুখন নতুন ৰেলগাড়ী দিব এখন ডিব্ৰুগড়ৰ পৰা গুমটি বা লক্ষ্ণৌলৈকে যাব নতুন ট্ৰেইন আনখন ট্ৰেইন গুৱাহাটীৰ পৰা ৰোহতাক অৰ্থাৎ নতুন দিল্লীলৈ যোৱা অতিৰিক্ত ট্ৰেইন এই দুইখন ট্ৰেইন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এলিভেটেড কৰিডৰৰ লগতে এই দুইখন ট্ৰেইনো আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰিব অৰ্থাৎ দুটা দিনত আমি তিনিখন নতুন ট্ৰেইন আমি লাভ কৰিবলৈ সক্ষম হ'ম आरो सिनाय मोननाय देखायदों किन्तु हाग्रायावसो मोनदों होनबाय दायो आंथ' नुवाखैबो जोंनाव जेबो मोनाखै बेबायदि केसाथ' जेबो गैया एक्सुवेलि बियो राजनैतिक मोनसे षड़यन्त्रनिसो मोनसे माबामोनथ' दिनै हियारिं दंमोन साखि फैदों साखियाथ' जोंनावथ' जेबोआनो गैखाया जेबो मोनाखै दा बे खोथाया दिनै साखिया बुंनायाव प्रमान जाबाय बे जे मोनसे टटेलि राजनैतिक षड़यन्त्रमोन बे बुस्थुखौ बयबो मिथिगौ आरो आंखौ जे न'निफ्राय थिखांनानै लाबोदों आंहा PSO थायो न'आव ओइदिनखालि थिखांनानै बेनि हरावनो आंखौ हमनानै लाबोदों आरो सिनाय मोननाय देखायदों किन्तु हाग्रायावसो मोनदों होनबाय दायो आंथ' नुवाखैबो जोंनाव जेबो मोनाखै बेबायदि गतिके बे केस होननानै जाया जेबो प्रमान खालामनो हाया बिथांमोना रिलिजआथ' बियो मोनसे प्रसिडियर दङ बेनि गेजेरजों बे जाबाय थासिगोन दा जोङो आजि खै बोसोर जाखो 2 बोसोरसोआनो जाबाय 2 बोसोर फैगासिनो दं कर्टआव साखियानो फैया गभर्नमेन्टनिफ्राय दिनैसो फैदों बे धरननि আজি যিখন কেছ আজি সেশন জাজত হিয়াৰিঙৰ কাৰণে আছিল সাক্ষীৰ কাৰণে আছিল এই কেছটো হ'ল UAP কেছ নাম্বাৰ 6/2023 এই কেছত আজি দীপেন নাৰ্জাৰী বুলি সাক্ষী এজন আহিছিল যিজনে এই কেছৰ কানেকশ্যন যি আৰ্মছ এণ্ড এমিউনিশ্যন চিজ কৰিলে সেই চিজ ক'ৰ পৰা কৰিলে এই বিষয়ে তেখেতে সাক্ষী দি গ'ল আমি তেখেতক জেৰা কৰিছোঁ ঠিক আছে আৰু কেছৰ প্ৰচিডিংটো আগত চলি থাকিব সাক্ষী আহি থাকিব আমি সাক্ষী লৈ থাকিম এইখিনিয়ে ডিপেণ্ড আপন দি উইটনেছ সাক্ষীবিলাক কেতিয়া আহে কিমান দিন আহে আজিলৈকে কমপ্লেইনেণ্টে অহা নাই ঠিক আছে কাৰণ পুলিচৰ ল' এণ্ড অৰ্ডাৰ ডিউটি থাকে সেই ল' এণ্ড অৰ্ডাৰৰ ডিউটি এভইড কৰি পুলিচতো আৰু কোৰ্টত আহিব নোৱাৰে আহিব লাহে ধীৰে হৈ যাব কেছ চেছ হ'ব কিন্তু টাইমটো কোৱা নাযায় दिनै माने पुलिसनिफ्राय साखि फैबाय जोंनि सायाव जानाखि बिसोर माबा बुंनांगौ बाथ्रा दंमोन एभिडेन्ट होनांगौमोन बिसोर दिनै फैबाय दानिनो जानाखि गावसोर मोननाय आय'निफ्राय जानाखि सिज खालामनानै मोनदों बेखौ दिनै बुंबाय बिसोरो जे हाथियारखौ जों साथामनि गेजेराव ओमफ्राय मोनाखै हाग्रानिफ्रायसो मोनदों होनना बुंनाय जाबाय दा बे केसा बोरै जालाङो बे उनाव खोथा बे लासै जोबलांगोन खिन्थु जोङो माने भाग्यआव मोजां जोङो माने बे प्रमद बर'नि दैदेननाय समाव जोङो मोजाङैनो जों मोनसे अर्नामेन्ट अलंखार जों मोनबाय मोजां अलंखार बियो बे बैसोआव जों जे माने गिलु बालु केसजों जों फानबे जानानै
जे एखाना बिदि रिजाल्ट जाबाय बे एक्सुवेलि जोंनि थाखाय मोजां बाथ्रा बेखौ दुखु मोननांगौ बाथ्रा गैया रायजोफ्रा निसय नुदों जोंखौ मा रोखोम फान्दायदों बेखौ आरो बेबायदिनो जोंल' नङा अनेक प्रम'ट समाव गुबुन गुबुन निर्दोषि मानसियाबो भिक्टिम जानो गोनां जादों नै नङैफ्राय मानसिखौ थंबां सिखावनानै गावथारदों जोंसारमोन जौदकमोन बिसोरबो गावथारदों माने गाज्रि होननानै NLV ULV होननानै गावथारदों आरो दिनै माबाखौ गावथारबाय हेमन्त नार्जारिखौ थंबां सिखाव होननानै साधारन मोनसे थुख्रासे माने दंफां लाना फैदों आइवेन न' लुनो थाखाय गावथारजाबाय आरो नों माबायावबो गावथारजाबाय बे थाख्लाय दैसेराव बेबायदिनो गोबां अननाय अयथासार जादों दा बेफोरबायदि जानायनि उनाव जों जे जेल जानांबाय एखाना बायदि बे जोंनि थाखाय गिदिर बाथ्रा नङा बे जाहाथे गोरिब गुन्द्राफोरनि सायाव अननाय अयथासार जानाय जों बेखौ जोङो दिनै बादा होनो हायो बेसो गिदिर बाथ्रा दा जों केसाव फैनांबाय जेबो नङा जोंनि थाखाय जालांगोन सोलिलांगोन बे केसा जेबो नङा दा होमबा जोबनायनि लामायाव केसा बे लासै जोबलांगोन बे दा साखिया जिथु नर्मेल जाबाय साखिया नरम साखिनाय जाबाय जे जों अस्त्रखौनो मोनाखै हाग्रानिफ्रायसो मोन्दों होनबाय बेल आरो बे केसा माथो जाबावबायलाय लासै जोबलांगोन बे आरो बेल' नङा गावसोरबो आफसुस जादों आं मिथिगौ गावसोरनि लेभेलावबो जे ब्रकारेज लेभेलाव थांनाय SP जानाखि जोंखौ माने एरेस्ट खालामदोंमोन बिथाङाबो थांनाय समाव जोबोद आपसेट खालामलांदों जों बादि मानसिखौ जे जेलाव जोबदों एखाना बिदिन बेनि थाखाय जोबोद दुखु नांदों बियो बे बुंदों जोंखौ जे मा खालामनो जों माने जेखौबो मावनाङा जों बेखौ राजनिथि खारनाव जों मावनांबाय होननानै आंखौ माने गावनो निजेयै गावनो आंखौ लिंहरनानै रायलायदों क'क्राझार माबा गावनि अफिसाव जावलेजाव रायलायदों बिथाङा दुखु मोनबाय बिथाङा आंखौ बुंदों नोंथाङा माबानो नाङा गोसोबाय नङा जेबो दामोन जेबो जाया बे नोंथांनि थाखाय गिदिर अरनामेन्ट बे होननानै आंखौ बुंदों आरोखि नों ससियेल वार्कार मानसि समाजनि खामानि मावग्रा मानसि मावबाय था बे बाथ्राखौ बुंलांदों दा गथे बे ब्रकारेज लेभेलावबो जोंनि सायाव गाज्रि इमप्रेसन गैया जोंहा जे गाज्रि मोनसे माने माबा गैया सोरजोंबा गाज्रि लिंकबो गैया जों गाज्रि खामानि मावा बेखौ ब्रकारेज लेभेलाबो बेखौ मिथिगौ आरोखि চৰকাৰী চাকৰি নাই বুলি সন্তান জন্ম দিয়া নাই তেওঁলোকে ইমিডিয়েটলি সন্তান জন্ম দিব লাগে যাৰ যাৰ বিয়া হোৱা নাই আজি চাকৰিৰ পিছত তুৰন্ত উইদিন 1 ইয়াৰ বিয়া পাতিব লাগে ঠিক আছে এক বছৰতকৈ দেৰি কৰিব নালাগে আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকে বিয়া পাতোতে 30 বছৰ লগাই দিয়ে ল'ৰা ছোৱালী ডাঙৰে নহয় চাকৰি ৰিটায়াৰমেণ্ট হোৱালৈকে মই ঠিক কথা কৈছো নে না যদি 30 বছৰত বিয়া পাতো ৰিটায়াৰমেণ্ট হ'ব 60 চনত ল'ৰা ছোৱালী ডাঙৰে নহয় ল'ৰা ছোৱালী 30 বছৰে হৈ থাকিব বা 28 বছৰ হৈ থাকিব 28 বছৰীয়া ল'ৰা এজনক ৰিটায়াৰমেণ্টৰ সময়ত মোৰ ডাঙৰ ল'ৰাটোৰ বয়স হ'ব 28 বছৰ আগতে ৰিটায়াৰমেণ্টৰ সময়তে আমাৰ দেউতাহঁতে বা আমাৰ বাকি সকলে নাতি দেখাই পাইছিল আজিকালি বিয়া কৰাওঁতে 30 বছৰ 31 বছৰ এনেকুৱা কৰোঁতে আমাৰ অসমীয়া মানুহৰ সংখ্যাটো লাহে লাহে কমি গৈ আছে আপোনালোকে চাব যে অসমীয়া গাঁৱত গ'লে আজিকালি বাচ্চা দেখাই নাপায় অৱশ্যে এনেকুৱা মানুহ আছে যাৰ ঘৰত 8টা 9টালৈকে আছে সেইটো এটা বেলেগ কথা কিন্তু দেৰিকৈ বিয়া পাতোতে আমাৰ অসমীয়া মানুহৰ সংখ্যাটো নোহোৱা হৈ যাব আমি পৃথিৱীৰ পৰা নোহোৱা হৈ যাম আৰু মই কিছুমান জায়গাত গৈ কওঁ যে 2-3টাতকৈ সন্তান বেছি জন্ম নিদিব এতিয়া অসমীয়া মানুহক ক'বলগীয়া হৈছে ভাই বিয়া পাতিছ যদি সন্তানটো জন্ম দে কমসে কম এটা 2টালৈকেতো জন্ম দিব লাগে নাই দাদা বৰ দিগদাৰ লাগে ভয় লাগে কি কৰোঁ ল'ৰাটো জন্ম হ'লে কেনেকৈ খুৱাম এই ইমান চিন্তা কৰি থাকিলেতো নহ'ব আমাৰ অসমীয়া মানুহৰ হজ থাকিব লাগিবনে নাই 20 বছৰ পিছত 50 বছৰ পিছত সেইকাৰণে যিসকলে বিয়া পাতা নাই এবছৰত বিয়া পাতি বিয়াৰ চিঠি মোক পঠাব লাগে ঠিক আছে আৰু যোনে এবছৰ 2 বছৰ বিয়া পাতি চৰকাৰী চাকৰি নাই বুলি সন্তান জন্ম দিয়া নাই তেওঁলোকে ইমিডিয়েটলি সন্তান জন্ম দিব লাগে